है गाइस, आप लोग देख सकते हैं क्योंकि आबिद अली मैजिक ब्लॉग, क्योंकि वो आज मतलब कल रात पूरा मेहनत करके अभी वो जो लेके आ रहा है रिलीफ देने के लिए लोगों को तकलीफ। all of you আকৌ এবাৰ ৰাতিপুৱা নেক্সট ডে আহি গ'ল। তো কালি ৰাতিটো দেখিলে আপোনালোকে চাউল দালি আলু পিঁয়াজ বিস্কুট যি যি লাগে তেল এইবিলাক চব ল'লোঁ। আৰু আজি ৰাতিপুৱা আহিছোঁ আকৌ মাৰ্কেটত পানী ল'লোঁ, আপোনালোকক দেখাম পানী। আকৌ এইবিলাক কি কয় খৰি খৰি ল'লোঁ, পানী ল'লোঁ আৰু লৈছোঁ, আপোনালোকক দেখাম। তো আপোনালোকে আজি ভিডিঅ'টো পাই যাব, মই এইটো ষ্টৰিত লগাই দি দিম। তো আপোনালোকে পাই যাব আজি ভিডিঅ'। আজি মই আপলোড কৰি দিম আবেলি 4-5টা মানত মই আপলোড কৰি দিম। তো আপোনালোকে ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বেছিকৈ শ্বেয়াৰ কৰিব। তো গাইজ গৈ আছোঁ আমি ফাইনেলি, আমাৰ মাৰ্কেট কৰা শেষ হৈ গ'ল। তো চলিয়ে हम चलते हैं। নামটো আপোনালোকে জানে আবেদ মিউজিক ব্লগ, আৰু ফেচবুকত পাব আবেদ আলী আছাম ব্লগত পাই যাব আপোনালোকে। তো গাইজ মোৰ চেনেলটো ফেচবুক চেনেলটো কি কয় ফ'ল' কৰি দিব আৰু ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো ছেভ কৰি থৈ দিয়ক। এনেকুৱা আৰু ভিডিঅ' পাব আপোনালোকে, নটিফিকেশ্যন পাই যাব। আৰু ইনষ্টাটো মোক ফ'ল' কৰিব আবেদ মিউজিক ব্লগছ। গাই চাবিরে গেলা কষ্ট করে ওই দেখো ওই দেখো পানি ঢালছি এখন। ওই দেখো খিচুড়ি অলরেডি বনি যার তোরা বাকি আছে। ওই দেখো গাইস আমরা মেম্বার হল তারা গেলা পয়সা কোনিরা কত টাকা হবো রয়েছে এখন দিয়ে আমরা সামান আনবার ব্যবস্থা করি। আর ওই দেখো গাইস ওই দেখো কালার বহুত সুন্দর হয়েছে। যাই মোরে ধরিছে নাকি জ্বলি আছে না এফালে চাচোন। এতিয়া গৈছে ইয়া গৈছে লাৰি আছে ইয়া চাওক কেনেকৈ লাৰি আছে। ইচ 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 চাওক চাওক মুখখন চাওক আয়া মুখখন চাওক লাৰ 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 ঐ বাবৰটি বনি গেছে। এইয়া খিচুড়ি ফাইনেলি ৰান্ধা হৈ গ'ল, এতিয়া আমি ভগাই লৈ যাম দিবলৈ। তো আপোনালোকে চাই থাকক এইটো ভিডিঅ' কেনেকৈ দিওঁ আমি, তো চাই থাকক পুৰা ভিডিঅ'। তো গাইছ এয়া ফাইনেলি আমি গৈ আছোঁ আমি দিবলৈ। খিচুড়ি বনাই লৈছোঁ, গৈ আছোঁ দিবলৈ। এয়া পানী ফুটাও। तो है गाइस, आप लोग देख सकते हैं क्योंकि आबिद अली मैजिक ब्लॉग, क्योंकि वो आज मतलब कल रात पूरा मेहनत करके अभी वो जो लेके आ रहा है रिलीफ देने के लिए लोगों को तकलीफ में है। तो मैं आप लोग को दिखाऊंगा आबिद अली ब्लॉग, क्योंकि मैं थोड़ा हेल्प कर रहा हूँ, भाई ने बहुत तकलीफ में है। तो आप लोग को दिखाऊंगा आबिद अली ब्लॉग कहाँ जा रहा है, क्या लेके जा रहा है। तो मेरे आबिद अली ब्लॉग्स पे बने रहो। काम उच में गाइस খিচুড়ি বনাইছোঁ, বনাই এতিয়া গৈ আছোঁ স্কুলত। আপোনালোকৰ স্কুলত বহুত মানুহ আছে, বহুত দুখীয়া মানুহ আছে, সিহঁতৰ কাৰণে আমি লৈ আহিছোঁ। মানে কি লৈ আহিছে তুমি? খিচুড়ি বনাই আমি লৈ আহিছোঁ, তো দিবলৈ গৈ আছোঁ। আপোনালোকে আহক আৰু চাব, আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কিমান মানুহ আছে। বলক আমাৰ লগত। आप लोग देख सकते हैं आबिद अली मैजिक ने कुछ इंटरव्यू दे दिया, वो खिचड़ी लेके जा रहा है। तो आप लोग उसका ब्लॉग पे बने रहे गाइस, खिचड़ी भी दिखाएंगे, आदमी भी दिखाएंगे। चलो काम उसमें आबिद अली ब्लॉग।